নমস্কাৰ। যিহেতু আমি SSC যেতিয়া কম্পিটিশ্যন কৰা আৰম্ভ কৰোঁ তেতিয়া সকলোৰে একো ফেভাৰাইট মানে মন পচন্দৰ ফ'ৰ্চ থাকে যে মই এইটো ফ'ৰ্চত যাম। আমাৰ অসমত বা যিসকলে আৰ্মি ভাল পায়, আৰ্মি যাব নোৱাৰিলে তেওঁলোকে আছাম ৰাইফলছক প্ৰিফাৰেঞ্চত দিয়ে। তেনেকৈ CRPF সকলোৰে নিজা নিজা পচন্দ ৰাখে আৰু মানে সকলোৰে এটা ড্ৰিম ফ'ৰ্চ থাকে যে মই এইটো ফ'ৰ্চত কাম কৰিম, মই এয়া কাম কৰিম বা এইটো ড্ৰেছ মোৰ ভাল লাগে। তেনে ক্ষেত্ৰত এতিয়া যিহেতু মাৰ্কৰ ওপৰত ডিপেণ্ড কৰে সকলো কথা আৰু যেতিয়া আমি মাৰ্কটোহে আমাক নিব এইটো ফ'ৰ্চত যাম নে নাযাম, তাৰ বাবে কি হয় কেতিয়াবা নিজৰ মন পচন্দ ফ'ৰ্চটো পোৱা নাযায়। সেইবাবে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কিমানমান মাৰ্ক থাকিলে, কিমানমান মাৰ্ক প্লাছ থাকিলে আপোনাৰ মন পচন্দ ফ'ৰ্চ পাব আৰু আপোনাৰ যদি কিবা এটা কিমানমান মাৰ্কত আপুনি কোনটো ফ'ৰ্চ পাব। ধৰি লওক আপোনাৰ 5+ আছে, 6+ আছে, আপুনি কোনটো ফ'ৰ্চ পাব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম। মই অকণমান ডাটাখিনি লিখি উলিয়াইছোঁ। যদি আছাম ৰাইফল পাব লাগে মোৰ হিচাপত প্ৰায় DME কাট অফৰ পৰা মেডিকেল কাট অফৰ পৰা 25 এটা প্লাছ থাকিব লাগিব আৰু URত যদি আমি 70 কাট অফ যোৱা বুলি ধৰি লওঁ তেতিয়াহ'লে 93, 95 যদি মাৰ্ক আছে UR কেটেগৰীৰ পৰা আছাম ৰাইফলটো পোৱাৰ বহুত চান্স থাকিব। আৰু মই ইয়াত অনলি UR কেটেগৰীৰ পৰা কৈ যাম আৰু কিমান প্লাছ থাকিব সেইটো ছেম লেভেলত OBC SC ST ল'ৰা ছোৱালী জেনেৰেল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্ট মিলাই নিজৰ কাট অফটো মিলাই ল'ব। ইয়াত অনলি মই এটা কম কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যায়। তেনেকৈ যদি CRPF পাব লাগে 20+ এটা DMA কাট অফৰ পৰা আৰু 88, 90 যদি মাৰ্ক থাকে URৰ পৰা আপুনি CRPF ফ'ৰ্চটো পোৱা চান্স আছে। অকণমান কমিব পাৰে, মই অকণমান হাই কৈ যাই আছোঁ কাৰণ মই সদায় কাট অফটো 1-2 বেছিকৈ কৈ থাকোঁ। মই যিমান কাট অফৰ ভিডিঅ' বনাইছিলোঁ OBC SC STও 20+ এটা কৰি ল'ব, দেন উলিয়াই ল'ব ল'ৰা ছোৱালী সকলোৱে। দেন যদি CISF চাওঁ 15 যদি এটা মাৰ্ক প্লাছ আছে আৰু UR যদি কেণ্ডিডেট হয় 84, 86 মাৰ্ক থাকিলে CISF পোৱাৰ বহুত চান্স আছে আৰু ছেম 15+ কৰি বাকী কেটেগৰীকেইটা চাই ল'ব। যদি BSF চাওঁ 10+ এটা থাকিলে 79 আৰু 81 হয়, তো এইখিনি মাৰ্ক যদি থাকে BSF পোৱাৰ চান্স থাকে আৰু চব কেটেগৰীৰ ছেম 10+ কৰি নিজৰটো চাই ল'ব। আৰু যদি SSB আৰু ITBP চাওঁ যিটোত কাট অফ লাগিব 5-6 মাৰ্ক যদি প্লাছ আছে এতিয়াৰ পৰা মানে যিটো কাট অফ থাকিব সেইটো যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতো দি থৈ দিছে তেতিয়াহ'লে আপোনাৰ চাকৰি SSB আৰু ITBP যোৱাৰ সম্ভাৱনা আছে। এইখিনি হৈছিল আমাৰ ফ'ৰ্চ ৱাইজ কাট অফৰ ভিডিঅ'। আই হোপ সকলোৱে বুজি পালে। আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।